নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি এতিয়ালৈকে মিক্সড ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি +9 +6 +7 +8 এইখিনি গোটেইখিনিৰে যোগ অংকবিলাক কেনেকৈ সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিলো হয়নে বাৰু আহক আমি এইবাৰ মিক্সড ফ্ৰেণ্ডৰ ব্যৱহাৰ কৰি কেনেকৈ বিয়োগ অংকবিলাক কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰোঁ আমি এতিয়ালৈ কি পাইছিলোঁ আমি পাইছিলোঁ যেতিয়া আমি যোগ কৰিব লগা হয় তেতিয়া যদি +9 কৰিব লগা হয় তেতিয়া কি কৰিব লগা হয় 10 ৰডছত আমি এটা বিট ওপৰলৈ দিওঁ হয়নে ঠিক তেনেকৈ এই 1 ৰডৰ যেটো পাঁচটো থাকে সেইটো আমি ওপৰলৈ দিওঁ আৰু যদি আমাৰ 9 লাগে তেতিয়াহলে ইয়াৰ 4টা বিট আমি একেলগে এনেকৈ ওপৰলৈ দিওঁ হয়নে এটো হল আপোনাৰ প্লাছৰ কাৰণে আমি কৰিব লগা হয় যদি আমি মাইনাস কৰিব লগা হয় তেতিয়া কি হ'ব প্লাছৰ সম্পূৰ্ণ উল্টাটো হল মাইনাস হয়নে বাৰু যেনেকৈ আমি বিগ ফ্ৰেণ্ড বা স্মল ফ্ৰেণ্ডত পাইছিলোঁ ইয়াতো ঠিক সেই একেটাই হ'ব যেতিয়া আমি ইয়াত মাইনাস কৰিব লাগিব তেতিয়া যেনেকৈ বিগ ফ্ৰেণ্ড বা স্মল ফ্ৰেণ্ডত আমি পাইছিলোঁ বিয়োগ কৰাৰ সময়ত আপোনাৰ টেনছডত বিট তললৈ নামি যায় ঠিক তেনেকৈ ইয়াতো সেই একেটাই হ'ব আহকচোন ইয়াৰ ফৰ্মুলাটো কেনে ধৰণৰ হ'ব আমি চাই লওঁ যদি আমি বিয়োগ কৰিব লগা 6 বিয়োগ কৰিব লগা হয় তেতিয়ালে কি হ'ব ফৰ্মুলাটো তেতিয়া হ'ব টেনছডত বিয়োগ 10 মানে -10 1ছডত +5 আৰু -1 আগতে হৈছিল কি যেতিয়া আমি প্লাস কৰিছিল +6 আছিল এতিয়া কি আছিল তেতিয়া হৈছিল +10 -5 আৰু +1 হয়নে এতিয়া যেতিয়া আমি মাইনাস কৰিম 6 মাইনাস কৰিম তেতিয়া কি হ'ব তেতিয়া হ'ব -10 +5 আৰু -1 তাৰ মানে যেতিয়া যোগ কৰিছিল তেতিয়া মা পাপা আৰু ফ্ৰেণ্ড কি কৰিছিল ওপৰলৈ গৈছিল ঘৰটোলৈ ওপৰলৈ গৈছিল এতিয়া কি হ'ব যেহেতু বিয়োগ কৰা হ'ব তেতিয়া ওপৰৰ পৰা নামি আহিব তাকে সেই কাৰণে 10 বিয়োগ হ'ব 5 যোগ হ'ব আৰু 1 বিয়োগ হ'ব ঠিক তেনেকৈ যদি -7 কৰিব লগা হয় তেতিয়ালে কি হ'ব -7 হ'বৰ কাৰণে হ'ব -10 +5 -2 ঠিক তেনেকৈ -8ৰ কাৰণে কি হ'ব -8ৰ কাৰণে হ'ব -10 +5 -3 -9ৰ কাৰণে কি হ'ব -9ৰ কাৰণে হ'ব -10 +5 -4 ঠিক আছে এতিয়া আহক আমি এই ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ বিয়োগ অংক কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম প্ৰথমতে আহক আমি -6ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ বিয়োগ অংক কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম এতিয়া স্ক্ৰীনত মন কৰক আমাৰ প্ৰশ্নটো কি আছে আমাৰ প্ৰশ্নটো আছে 14 - 6 14 বিয়োগ 6 হয়নে আহক এতিয়া আমি এই অংকটো এবাকাছ টুলছত সমাধান কৰোঁ আমাৰ 14 হ'বৰ কাৰণে কি কৰিব লাগিব আমি 14 হ'বৰ কাৰণে 10 ছডত এটা বিট ওপৰলৈ যাব আৰু 1 ছডত 4টা বিট ওপৰলৈ যাব হলনে এটা আমাৰ 14 হ'ল এতিয়া আমি ইয়াৰ পৰা কি বিয়োগ কৰিম 6 বিয়োগ কৰিম 6 ডাইৰেক্ট হ'বনে বাৰু 6 ডাইৰেক্ট বিয়োগ নহয় এটাকে আমি কি কৰিম 6 বিয়োগ কৰিবৰ কাৰণে 6ৰ এই মিক্সড ফ্ৰেণ্ড ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম ঠিক আছে এই মিক্সড ফ্ৰেণ্ড ফৰ্মুলাটো 6 বিয়োগ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 10 ছডত -10 1 ছডত +5 আৰু -1 তাৰ মানে পাপা নামি আহিলে
মা নামি আহিলে আৰু এজন বন্ধু ওপৰৰ ঘৰটোৰ পৰা নামি আহিল ঠিক আছে বুজি পালে নে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ আমি কি পালো প্ৰশ্নৰ উত্তৰ পালো 5 6 7 8 তাকে এই প্ৰশ্নটোৰ উত্তৰ আমাৰ হ'ল 8 ধৰিব পাৰিছে নে এতিয়া হক ইয়াৰ পিছৰ অংকটোলৈ যাম পিছৰ অংকটোত কি আছে 11 বিয়োগ 6 যোগ 7 ঠিক আছে আহক এটো আমি এবাকাস টুলছত কৰো আমি প্ৰথমতে টুলসটো ক্লিয়াৰ কৰি ললো এতিয়া আমাক কি লাগে আমাক লাগে প্ৰথমতে 11 ঠিক আছে আমি 11 পালো হল এতিয়া আমি কি কৰিম বিয়োগ 6 কৰিম তে বিয়োগ 6 কৰিবলৈ হলে আমি ইয়াত বিয়োগ 6 ডাইৰেক্ট কৰিব পাৰো নে নোৱাৰো বিগ ফ্ৰেন্ড ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰো এটাকে আমি কি কৰিম আকৌ আমি এই মিক্স ফ্ৰেন্ড ফৰ্মুলা আমি ব্যৱহাৰ কৰিম এই মিক্স ফ্ৰেন্ড ফৰ্মুলাটো আমি আকৌ ব্যৱহাৰ কৰিম তে মিক্স ফ্ৰেন্ড ফৰ্মুলা মতে কি হ'ব -6 হ'ব কাৰণে কি কৰিব লাগিব -6 কৰিবৰ কাৰণে আমি 10 ছত -10 কৰিম 1 ছত +5 কৰিম আৰু -1 কৰিম ঠিক আছে হলনে এতিয়া আমি আকৌ কি কৰিব লাগে এতিয়া আকৌ আমি কৰিব লাগে +7 এ ডাইৰেক্ট হ'বনে নহয় +7 আপোনাৰ বিগ ফ্ৰেন্ড ব্যৱহাৰ কৰি পেলাই কৰিব পাৰিম নে নোৱাৰো এটাকে আকৌ আমি কি কৰিম +7 কৰিবৰ কাৰণে আকৌ আমি +7 ৰ মিক্স ফ্ৰেন্ড ফৰ্মুলাটো ব্যৱহাৰ কৰিম +7 ৰ মিক্স ফ্ৰেন্ড ফৰ্মুলাটো কি আছিল কি হ'ব +7 ৰ মিক্স ফ্ৰেন্ড ফৰ্মুলাটো হ'ব +10 -5 আৰু +2 হয়নে বাৰু এতিয়া এই প্ৰশ্নটো কৰা উত্তৰ কি পালো উত্তৰ পালো 10 11 12 আমাৰ উত্তৰ কি হ'ল আমাৰ উত্তৰ হ'ল 12 ঠিক আছে বুজি পাইছে নে আহক এতিয়া ইয়াৰ পিছৰ অংকটোলৈ যাওঁ ইয়াৰ পিছৰ অংকটো কি আছে 6 + 8 - 6 হয়নে আহক আমি এবাকাস টুলছত কৰো এটো আকৌ আমাৰ প্ৰথমতে কি লাগে 6 লাগে এটাকে 6 হলে কি হ'ব 6 হলে তো তাৰপিছত এতিয়া আমাক কি লাগিব +8 লাগিব +8 নহয় ইয়াত ডাইৰেক্ট বিগ ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব পাৰিম নে নোৱাৰো তেকে আমি এতিয়া কি কৰিম আমি এতিয়া সেই কাৰণে +8 ৰ মিক্স ফ্ৰেন্ড ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম +8 ৰ মিক্স ফ্ৰেন্ড ফৰ্মুলা মতে কি হ'ব লাগিব +8 ৰ মিক্স ফ্ৰেন্ড ফৰ্মুলা মতে হ'ব লাগিব 10 ছত +10 1 ছত -5 আৰু +3 হয়নে আছিল না বাৰু +8 ৰ মিক্স ফ্ৰেন্ড ফৰ্মুলা এটোই নাছিল জানো হয় এতিয়া আকৌ আমি এতিয়া কি কৰিব লাগিব আমি ইয়াত এতিয়া আকৌ -6 কৰিব লাগিব এতিয়া -6 ইয়াত ডাইৰেক্ট হ'বনে -6 ইয়াত ডাইৰেক্ট নহয় -6 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলা মতে হ'ব নেকি বাৰু -6 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলা মতেও ইয়াত আমি কৰিব নোৱাৰো হয়নে এটাকে আমি আকৌ কি কৰিম ইয়াত আমি ইয়াত আকৌ মিক্স ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰিম মিক্স ফ্ৰেন্ড ফৰ্মুলা মতে কি হ'ব লাগিব এতিয়া -10 +5 আৰু -1 হয়নে তেকে উত্তৰটো আমি কি পালো এই অংকত 5 6 7 8 আমাৰ এইটো প্ৰশ্নৰ উত্তৰ কি হ'ল এই প্ৰশ্নটোৰ উত্তৰ হ'ল আমাৰ 8 হল নে তে বুজি পাইছনে বাৰু কেনে ধৰণে কৰিব লাগিব এনে ধৰণে আমি -6 ৰ মিক্স ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰি এনে ধৰণৰ অংকবিলাক সমাধান কৰিব লাগিব এতিয়া আপোনালোকে আমাৰ কিতাপত থকা যিখিনি -6 ৰ যিখিনি মিক্স ফ্ৰেন্ড ফৰ্মুলাৰ কোৱেশ্চন আছে সেই কোৱেশ্চনখিনি আপোনালোকে এফালৰ পৰা সমাধান কৰিবলৈ আৰম্ভ কৰক আৰু ছাত্ৰ ছাত্ৰীক কৰাবলৈ লওক
ধন্যবাদ।